Hello everyone, welcome to our channel I Learning Zone. আশা কৰো সকলো ভালে কুশলে আছা। আমি মানুহৰ পাচনতন্ত্ৰৰ বিষয়ে আলোচনা কৰি আছিলো। ইয়াৰ আগৰ ভিডিঅ'টোত আমি মানুহৰ পাচননলীৰ মুখ গহ্বৰ আৰু গ্ৰাহনলীৰ বিষয়ে আলোচনা কৰিছিলো। আজিৰ ভিডিঅ'টোত আমি পাকস্থলী, ক্ষুদ্ৰান্ত আৰু বৃহদান্তৰ বিষয়ে আলোচনা কৰিম। অলৰেডি কৈ অহা হৈছে যে মুখ গহ্বৰৰ পৰা খাদ্যৰ মিশ্ৰণ গ্ৰাহনলীয়েদি আহি পাকস্থলীত প্ৰৱেশ কৰে। পাকস্থলীটো বিন আকৃতিৰ এটা মোনাৰ নিচিনা আৰু ই পাচননলীৰ এটা ডাঙৰ অংশ হয়। এই খাদ্যনলীডালৰ নিচিনাকৈয়ে পাকস্থলীৰ বেৰখনো পেশীযুক্ত আৰু ইয়াৰো সংকোচন প্ৰসাৰণ হয়। মুখ গহ্বৰত থকাৰ দৰে পাকস্থলীৰ বেৰতো কিছুমান গ্ৰন্থি থাকে যাক পাক গ্ৰন্থি বুলি কোৱা হয়। খাদ্যবস্তু যেতিয়া গ্ৰাহনলীয়েদি আহি পাকস্থলীত প্ৰৱেশ কৰে তাৰ লগে লগেই পাকস্থলীৰ প্ৰসাৰণ ঘটিব, মানে পাকস্থলীটো ডাঙৰ হৈ যাব। ইয়াৰ পিছত পাকস্থলীৰ বেৰৰ সংকোচনৰ ফলত পাকগ্ৰন্থিৰ পৰা পাচক ৰস নিঃসৰণ হয়। পাকগ্ৰন্থিৰ পাচক ৰসত হাইড্ৰক্লৰিক এচিড আৰু প্ৰটিন বিশ্লেষিত উৎসেচক যেনে পেপচিন আৰু শ্লেষ্মা আদি থাকে। ইয়াৰ ভিতৰত পেপচিনৰ কাম হ'ল খাদ্যত থকা প্ৰটিন অংশৰ পাচন ঘটোৱা। ইয়াৰ লগত থকা হাইড্ৰক্লৰিক এচিড আৰু শ্লেষ্মাৰ কাৰ্য কি? প্ৰথমতে আমি হাইড্ৰক্লৰিক এচিডৰ কাৰ্যৰ বিষয়ে জানো আহা। এইটো যথেষ্ট ইম্পৰ্টেণ্ট হয়, এক্সামত প্ৰায় আহিয়ে থাকে। হাইড্ৰক্লৰিক এচিডৰ প্ৰথম কামটো হ'ল পাকস্থলীৰ ৰস আম্লিক ধৰ্মীয় কৰা। কিন্তু প্ৰশ্ন হ'ল পাকস্থলীৰ ৰস আম্লিক ধৰ্মীয় কৰাৰ প্ৰয়োজন কি? এতিয়া চাবা, মই কৈ আহিছোঁ যে পেপচিনে প্ৰটিনৰ পাচন ঘটায়। কিন্তু পেপচিনৰ এই কাৰ্য তেতিয়াহে ভালদৰে সম্পন্ন হ'ব যেতিয়া ই এটা আম্লিক মাধ্যম পাব, অৰ্থাৎ এই পাচক ৰসখিনি বা সেই পাকস্থলীৰ গোটেই মাধ্যমটো আম্লিক বা এচিডিক হ'ব লাগিব। আৰু এই কাৰ্য কৰিবৰ কাৰণে এটা এচিডৰ প্ৰয়োজন আৰু সেই এচিডটো হ'ল হাইড্ৰক্লৰিক এচিড। হাইড্ৰক্লৰিক এচিডৰ আন এটা কাৰ্য হ'ল খাদ্যবস্তুত থকা বেক্টেৰিয়া আদি অৱশিষ্ট বীজাণুবোৰ ধ্বংস কৰা। মুখ গহ্বৰৰ লালটিয়েও এই কাৰ্যটো অলপ চলপ কৰে, কিন্তু তাৰপিছতো যিখিনি বীজাণু থাকি যায় সেইখিনি হাইড্ৰক্লৰিক এচিডে ধ্বংস কৰে। দুটা হ'ল হাইড্ৰক্লৰিক এচিডৰ কাৰ্য, মনত ৰাখিবা তোমালোকে। ইয়াৰ পিছত আমি আহোঁ শ্লেষ্মালৈ। শ্লেষ্মাৰ কাৰ্য কি বুলি ক'লে, ইয়াৰ কাৰ্য এটাই, সেইটো হ'ল হাইড্ৰক্লৰিক এচিডৰ ক্ৰিয়াৰ পৰা পাকস্থলীৰ বেৰক সুৰক্ষা প্ৰদান কৰা। এচিড কৈ আছোঁ অথনিৰ পৰা, এচিড বা অম্লৰ কথাটো তোমালোকে অলৰেডি জানাই। আৰু তোমালোকে কিছুমান এচিড এনেকুৱাও দেখিছা যিবোৰ এচিড আমাৰ হাতত কেনেবাকৈ যদি অকণমানকৈও পৰে হাতখন ছিঙি যায়। কিছুমান এচিডে আকৌ একো অপকাৰ নকৰে, যেনেকৈ আমাৰ নেমু বা টেঙা জাতীয় আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যত থকা এচিডবোৰে আমাৰ তেনেকুৱা ধৰণৰ একো অপকাৰ নকৰে। আমাৰ পাকস্থলীত থকা হাইড্ৰক্লৰিক এচিডটো প্ৰথম ভাগৰ এচিড হয়, কিন্তু ইয়াৰ পৰা আমাৰ একো অপকাৰ এই কাৰণেই নহয়, কাৰণ ই তেতিয়াহে নিঃসৰিত হয় যেতিয়া আমি খাদ্য খাওঁ, মানে খাদ্য পাকস্থলীত প্ৰৱেশ কৰাৰ পিছতহে ইয়াৰ নিঃসৰণ হয় আৰু তেতিয়া ই নিজৰ কাম কৰে। আৰু পাকস্থলীৰ অন্তঃ আৱৰণ যিখন আছে সেইখনক শ্লেষ্মাই সুৰক্ষা দিয়েই। কিন্তু কেতিয়াবা আমি যদি খোৱা বোৱা খেলি মেলি কৰোঁ বা বেছিকৈ কিবা কিবি খাই দিওঁ তেতিয়া এচিডৰ নিঃসৰণ বেছিকৈ হয়, আৰু যেতিয়া ই বেছিকৈ নিঃসৰিত হয় তেতিয়া আমাৰ পাকস্থলীৰ ভিতৰত জ্বলনি পোৰণি অনুভৱ কৰোঁ। ইয়াকে আমি এচিডিটি হোৱা বুলি কওঁ। তেতিয়াহ'লে কোৱাচোন, এচিডিটি হ'লে আমি কি কৰিম? তোমালোকে প্ৰশম বিক্ৰিয়াৰ কথাটো পঢ়ি আহিছা। প্ৰশম বিক্ৰিয়া মানে কি? যেতিয়া অম্ল আৰু ক্ষাৰকৰ বিক্ৰিয়া হয় তেতিয়া এটা প্ৰশম দ্ৰৱ প্ৰস্তুত কৰে। এচিডিটি ভাল কৰিবৰ কাৰণে হাইড্ৰক্লৰিক এচিডৰ আম্লিক গুণটো আমি কমাব লাগিব, আৰু ইয়াৰ কাৰণে আমি যিকোনো ক্ষাৰকীয় দ্ৰৱৰ সহায় ল'ব লাগিব। ক্ষাৰকীয় দ্ৰৱ ব্যৱহাৰ কৰিলে ই হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া ঘটাব, তেতিয়া ইয়াৰ আম্লিক গুণটো কমি গৈ এচিডিটি ভাল হৈ যাব। পাকস্থলীৰ পৰা অৰ্ধপাচিত খাদ্যবোৰ স্ফিংক্টাৰ পেশীৰ সংকোচনৰ দ্বাৰা পাচক নলীৰ ইয়াৰ পিছৰ অংশ ক্ষুদ্ৰান্তলৈ প্ৰেৰণ হয়।
ক্ষুদ্ৰান্তই হ'ল পাচন নলীৰ আটাইতকৈ দীঘল অংশ, কিন্তু ই বেছিকৈ পাক খাই থাকে আৰু সেইকাৰণে ইয়াৰ ভিতৰৰ যি স্থান বা ভিতৰৰ যি স্থল সি অতি ঠেক হয়। প্ৰাণীৰ খাদ্যাভ্যাসৰ ওপৰত নিৰ্ভৰ কৰি ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্যও বেলেগ বেলেগ হয়। এতিয়া তৃণভোজী প্ৰাণীবোৰৰ ক্ষুদ্ৰান্ত মাংসভোজী প্ৰাণীৰ ক্ষুদ্ৰান্ততকৈ বেছি দীঘল হয়। ইয়াৰ কাৰণ হ'ল তৃণভোজী প্ৰাণীয়ে ঘাঁহ খায় আৰু ঘাঁহত চেলুলোজ নামৰ এবিধ কাৰ্বহাইড্ৰেট থাকে আৰু চেলুলোজৰ পাচন ঘটোৱা মাংসৰ পাচন ঘটোৱাতকৈ বেছি টান হয়। আৰু মানুহৰ দৰে সৰ্বভোজী প্ৰাণীবোৰৰ ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্য মিডিয়াম হয়। মানুহৰ ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্য হ'ল প্ৰায় 7 মিটাৰ। মানে মানুহৰ শৰীৰটোৰ মুঠ দৈৰ্ঘ্যৰ 1/3 অংশ হ'ল ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্য। আৰু গোটেই পাচন নলীডালৰ দৈৰ্ঘ্য কিমান জানানে? ইয়াৰ দৈৰ্ঘ্য হ'ল 9 মিটাৰ। গতিকে আমি ক'ব পাৰোঁ যে পাচন নলীৰ বেছিভাগ অংশই ক্ষুদ্ৰান্ত। আৰু এই ক্ষুদ্ৰান্ত অংশতেই খাদ্যৰ কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু স্নেহ পদাৰ্থৰ সম্পূৰ্ণভাৱে পাচন হয়। ক্ষুদ্ৰান্তই 3 ঠাইৰ পৰা পাচক ৰস পায়। তাৰে প্ৰথমটো হ'ল পাচক গ্ৰন্থি যকৃত, তাৰপিছত হ'ল পাচক গ্ৰন্থি অগ্নাশয় আৰু ক্ষুদ্ৰান্তৰ বেৰত থকা গ্ৰন্থিসমূহৰ পাচক ৰস। এতিয়া আমি ক্ষুদ্ৰান্তত ঘটা পাচন প্ৰক্ৰিয়াটো ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। ক্ষুদ্ৰান্তত খাদ্যবস্তুখিনি আহি পৰাৰ পিছতেই যকৃতৰ পৰা নিঃসৰিত হোৱা পিত্তৰসে পাকস্থলীৰ পৰা অহা আম্লিক ধৰ্মীয় খাদ্যক ক্ষাৰকীয় কৰি তোলে। এতিয়া আম্লিক ধৰ্মীয় কিয় হ'ল সেইটো কথাটো বুজি পাইছাই চাগে। আৰু ইয়াক ক্ষাৰকীয় কৰি তোলাৰ কাৰণ এয়াই অগ্নাশয় ৰসৰ উৎসেচকে ক্ষাৰকীয় মাধ্যমতহে ক্ৰিয়া কৰিব পাৰে। পিত্তৰসে ইয়াৰ উপৰিও খাদ্যৰ স্নেহ পদাৰ্থ বা চৰ্বি অংশটো ক্ৰিয়া কৰে। চৰ্বি অণুৰ আকাৰ অতি বৃহৎ হয় আৰু লগতে খণ্ডযুক্ত বা গ্লবিউল হয় আৰু ইয়াৰ ওপৰত উৎসেচকে সহজে ক্ৰিয়া কৰিব নোৱাৰে। কিন্তু পিত্তৰস বা পিত্তলৱণৰ উপস্থিতিত এই চৰ্বি অণুসমূহ প্ৰথমতে সৰল অণুলৈ ৰূপান্তৰিত হয় আৰু এই কাৰ্য ক'ত হয়? ক্ষুদ্ৰান্তত। তোমালোকে যকৃতৰ লগতে লাগি থকা সৰু অংগটো মন কৰিছানে? এইটোৰ নাম হ'ল গল ব্লাডাৰ বা পিত্তস্থলী। যকৃতৰ পৰা অহা পিত্তৰস ক্ষুদ্ৰান্তলৈ যোৱাৰ আগতে ইয়াত জমা হৈ থাকে আৰু যেতিয়াই ক্ষুদ্ৰান্তত খাদ্যবস্তু আহি পৰে তেতিয়াই এই পিত্তস্থলীৰ পৰা পিত্তৰস গৈ ক্ষুদ্ৰান্তত পৰে। কেতিয়াবা আকৌ কিবাকিবি কাৰণত এই পিত্তস্থলীৰ ভিতৰত কিছুমান ষ্ট'ন হয় যাক গলষ্ট'ন বুলি কোৱা হয়, যাৰ কাৰণে এই গল ব্লাডাৰটো ফুলি যায় আৰু ইয়াৰ পৰা পিত্তৰস ক্ষুদ্ৰান্তলৈ যাব নোৱাৰা হয়। তাৰ ফলত ক্ষুদ্ৰান্তত আৰু লিভাৰৰ বিভিন্ন ধৰণৰ প্ৰব্লেমে দেখা দিয়ে। গতিকে পিত্তস্থলীটো মানুহৰ পাচনতন্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ অংশ। পিত্তৰসৰ ক্ৰিয়াৰ পিছত খাদ্যবস্তুখিনিৰ ওপৰত অগ্নাশয় ৰসে ক্ৰিয়া কৰিব। অগ্নাশয় ৰসত কিছুমান পাচক উৎসেচক থাকে যেনে ট্ৰিপচিন, লাইপেজ, এমাইলেজ আদি। ইয়াৰ ভিতৰত ট্ৰিপচিনে অৰ্ধপাচিত প্ৰ'টিনৰ পাচন ঘটায়, আকৌ লাইপেজে চৰ্বিখিনি আৰু এমাইলেজে কাৰ্বহাইড্ৰেটৰ ওপৰত ক্ৰিয়া কৰে। কিন্তু এতিয়াও খাদ্যৰ সম্পূৰ্ণ পাচন হোৱাই নাই। তাৰ পিছত খাদ্যবস্তুৰ ওপৰত ক্ষুদ্ৰান্তৰ বেৰত থকা সৰু গ্ৰন্থিবোৰে নিঃসৰণ কৰা আন্তৰিক ৰসত থকা উৎসেচকে ক্ৰিয়া কৰিব। এই উৎসেচকে অৱশিষ্ট প্ৰ'টিন অংশক সৰল এমিনো এচিডলৈ, শৰ্কৰাসমূহক গ্লুক'জলৈ আৰু চৰ্বিসমূহক ফেটি এচিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ ঘটায়। অৰ্থাৎ খাদ্যবস্তুৰ সম্পূৰ্ণ পাচন সংঘটিত হয়। ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰৱৰ্ধক থাকে যাক ভিলাই বুলি কোৱা হয় আৰু এই ভিলাইবোৰ ৰক্তবাহী নলিকাৰে আবেষ্টিত হৈ থাকে। পূৰ্ণ পাচিত খাদ্যবোৰ এই ভিলাইবোৰে শোষণ কৰি লয় আৰু এই শোষিত খাদ্য ৰক্তবাহী নলিকাবোৰে দেহৰ সকলো কোষলৈ পৰিবহণ কৰে। কোষে ইয়াৰ পৰা শক্তি আহৰণ কৰি কলা গঠন কৰে আৰু লগতে পুৰণা কলাবোৰ মেৰামতি কৰে। গতিকে ক্ষুদ্ৰান্তত খাদ্যৰ সম্পূৰ্ণ পাচন হোৱাৰ লগতে পাচিত খাদ্যৰ শোষণো হয়। যিবোৰ খাদ্য শোষণ নহয় সেই খাদ্যবোৰ বৃহদান্ত্ৰত প্ৰৱেশ কৰে। বৃহদান্ত্ৰত প্ৰৱেশ কৰাৰ পিছত খাদ্যাংশৰ অতিৰিক্ত পানীভাগ বৃহদান্ত্ৰৰ বেৰত থকা ভিলাইবোৰে শোষণ কৰি লয়
আৰু শোষণ নোহোৱাকৈ ৰৈ যোৱা পদাৰ্থখিনি পায়োৱেদি দেহৰ পৰা মল হিচাপে নিষ্কাশিত হয়। মলত্যাগ কাৰ্যক স্ফিংক্টাৰ পেশীবোৰে নিয়ন্ত্ৰণ কৰে। এতিয়া আমি বিভিন্ন ধৰণৰ পাচক উৎসেচকবোৰ আৰু সেইবোৰৰ কাৰ্যবোৰ চাওঁচোন আহা। প্ৰথমটো হ'ল লালতি এমাইলেজ, যি মুখ গহ্বৰত থকা লালতি গ্ৰন্থিয়ে নিঃসৰণ কৰে আৰু ইয়াৰ কাৰ্য হ'ল কাৰ্বহাইড্ৰেটৰ আংশিক পাচন ঘটোৱা। গতিকে আমি ক'ব পাৰোঁ যে কাৰ্বহাইড্ৰেটৰ প্ৰথম পাচন হয় মুখ গহ্বৰত। দ্বিতীয়তে আহিলে পেপচিন, যি পাকস্থলীত থকা পাকগ্ৰন্থিয়ে নিঃসৰণ কৰে আৰু ইয়াৰ কাৰ্য হ'ল প্ৰ'টিনৰ পাচন। গতিকে প্ৰ'টিনৰ প্ৰথম পাচন ষ্টাৰ্ট হয় পাকস্থলীত। ইয়াৰ পিছত ট্ৰিপচিন, যি অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰে আৰু ইয়াৰ কাৰ্য হ'ল প্ৰ'টিনৰ পাচন। ইয়াৰ পিছত আহিলে লাইপেজ, যি অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰে আৰু ইয়াৰ কাৰ্য হ'ল স্নেহ পদাৰ্থৰ পাচন। প্ৰথম পাচন ক্ষুদ্ৰান্ততেই হয়। পিছত আহিলে অগ্নাশয় এমাইলেজ, যিয়ে শৰ্কৰা বা শ্বেতসাৰৰ ওপৰত ক্ৰিয়া কৰে। আৰু অৱশেষত আন্ত্ৰিক ৰসত থকা বিভিন্ন ধৰণৰ উৎসেচকে খাদ্যৰ সম্পূৰ্ণ পাচন ঘটায়। এয়াই আছিল মানুহৰ পাচনতন্ত্ৰ আৰু পাচন ক্ৰিয়া। আশা কৰিছোঁ তোমালোক সকলোৱে বুজি পাইছা। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা।